নমস্কাৰ জনাইছোঁ যিসকল মোৰ বন্ধু বান্ধৱী আৰু মোৰ ছাবস্ক্ৰাইবাৰ সকলোকে নমস্কাৰ জনাইছোঁ গাইজ। কিছুমানে কমেণ্টত কৈ আছিলে মোক আছামিজকৈ ব্লগ লাগে বাট মই দিব পৰা নাছিলোঁ আৰু মই সেইকেইদিনত ব্লগো বনাই দিব পৰা নাই, মানে বনাব পৰা নাই, টাইমো নাই পোৱা। তাৰপিছত গাইজ এতিয়াৰ পৰা লাহে লাহেকৈ আছামিজকৈ ব্লগ দিব ট্ৰাই কৰি চাম আৰু আপোনালোকে ছাপোৰ্ট আৰু মৰম আশীৰ্বাদ কৰিলে। চ' যেতিয়া মই আছামিজকৈ ভিডিঅ' বনাই আছিলোঁ তেতিয়া আপোনালোকে মৰম আৰু আশীৰ্বাদ কৰি আছিলে, বাট যেতিয়াৰ পৰা মিচিংকৈ বনালোঁ তেতিয়াৰ পৰা আপোনালোকে মোক ছাপোৰ্ট নকৰে মানে আপোনালোকে নাচায় মানে আপোনালোকে আছামিজ ন আৰু মিচিং কথা বুজি নাপায় ন, তাৰ কাৰণে আপোনালোকে নাচায় গাইজ। চ' এতিয়াৰ পৰা লাহে লাহেকৈ দিব চেষ্টা কৰিম আৰু গাইজ আপোনালোকে সদায় মৰম আৰু আশীৰ্বাদ কৰিব আৰু চেনেলত যোনে নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব গাইজ, আৰু এনেকুৱা মজা ব্লগ দিব চেষ্টা কৰিম আপোনালোকলৈ। চ' গাইজ আজি মই আছোঁ আৰচিপটাৰ ট্ৰেইন ষ্টেচনত, কিয়নো মানে মই আজি জেগা এটা গৈ আছোঁ মানে মই জোনাইলৈকে গৈ আছোঁ। জোনাইলৈ কিয় গৈ আছোঁ আৰু কেলৈ গৈ আছোঁ আপোনালোকক কৈ আছোঁ। আৰু এয়া হৈছে আৰচিপটাৰ ট্ৰেইন ষ্টেচনখন। এতিয়া ট্ৰেইন আহি পাবহি আৰু ট্ৰেইন আহি পাব মানে ট্ৰেইনত মই উঠি ডাইৰেক্ট জোনাই মুৰকং চেলেকলৈকে যাম। মই আছোঁ আৰচিপটাৰ ষ্টেচনত। চ' আৰচিপটাৰ ষ্টেচনখন কেনেকুৱা হয় অলপমান দেখাব চেষ্টা কৰিম। চ' ভিডিঅ'টো শেষলৈকে এয়া চাব পাৰে গাইজ, ইয়াৰ পৰা চাইকেলো যাব পাৰে বাৰু, তাৰপিছত এইফালে আছে পটাৰ আৰু এইফালে হৈছে আমাৰ ষ্টেচনখনৰ নাম হৈছে আৰচিপটাৰ। আমাৰ নহয় বাৰু, আমাৰ এৰিয়াৰ ধৰক ন। তাৰপিছত ইয়াত হাত মুখ ধুব পাৰে, কিন্তু এইবিলাক বেয়া হৈ গ'ল ন গাইজ, চাই লওক। তাৰপিছত এয়া দৃশ্য ট্ৰেইন ষ্টেচনৰ দৃশ্য। তাৰপিছত মই ঘূৰি আছোঁ মাস্ক পিন্ধি গাইজ, চাই লওক আম গুটি ওলাইছে আৰু চাই লওক গাইজ ট্ৰেইন ষ্টেচনত মানে এতিয়া জোনাইলৈকে গৈ আছোঁ। আমি ক'ত পালোঁ আছোঁ এতিয়া? চিমেচাপৰি পালোঁ ন। চিমেচাপৰি পাৰ হৈ আহিলোঁ আৰু এতিয়া ডাইৰেক্ট জোনাই ষ্টেচনত লগ পাই আছোঁ আপোনালোক। গুড মৰ্ণিং গাইজ ফ্ৰম জোনাই। জোনাইত আছোঁ। জোনাইত এতিয়া উঠিলোঁ আৰু বিনিহঁতৰ ঘৰত আছিলোঁ মই। বিনিয়ে গৰু চৰাব গৈ আছে। চ' বিনিৰ লগত মানে মই গৈ আছোঁ গৰু চৰাব বোলে। চ' ব'লক বিনিহঁতৰ গৰুকেইটাৰ পথাৰকেইটা। হেল্ল' গাইজ, গুড মৰ্ণিং। এয়া হৈছে আমাৰ বা আই কৈ দে, আৰু এইফালে হৈছে বিনদেও, এইফালে বিনি। জনাৰ পৰা মই এতিয়া গৈ আছোঁগৈ। ত' এই বাইদেউহঁতৰ ঘৰত থাকিছিলোঁ। বাইৰো চেনেল এটা আছে, চবেই চাই দিব গাইজ। আৰু টমটমেদি গৈ আছোঁগৈ জনাই বজাৰলৈকে। চ' জনাই বজাৰ কেনেকুৱা হয় দেখাব চেষ্টা কৰিম, আৰু বাইৰ চেনেলটো অলপমান মই কৈ দিম। বাইৰ চেনেলটোৰ নাম হৈছে প্ৰিয়ংকা DK ব্লগ, আৰু বায়ো ক'ব, বায়ুৰ পৰিচয় দিব। মোৰ চেনেলটো সকলোৱে ছাপোৰ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব, প্ৰিয়ংকা DK ব্লগ মানে মোৰ ভাইটিৰ কিবা চেনেলটো চবে ছাপোৰ্ট কৰিব। থেংক ইউ। আৰু গাইজ জনাইটো দেখাব চেষ্টা কৰিম। জনাইৰ ভিউ অলপমান চাই লওক। চ' এইফালে বিনি আৰু এইফালে বা আৰু মই গৈ আছোঁ জনাই বজাৰলৈকে। জনাই বজাৰো দেখাম গাইজ। চ' ভিডিঅ'টো এণ্ডলৈকে চাব। তো গাইজ আমি জনাইৰ পৰা গৈ আছোঁগৈ ডিমলৈকে। চ' ৰাস্তাৰ ভিউ দেখাম অলপ। চ' চাই লওক। আৰু এইফালে হাই কৈ দে, ব্ৰক লগ পালোঁ গাড়ীত। চ' পাছিঘাটৰ পৰা গৈ আছেগৈ ধেমাজি গৈ আছে। তাৰপিছত মই জনাইৰ পৰা গৈ আছোঁগৈ ডিমু। চ' ভিডিঅ'টো এণ্ডলৈকে চাব। চ' অলপ ভিউ দেখাম।
আছে